হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল ৰিজনৰ ফ্ৰেক্সলৈ আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আপুনি শুনি আচৰিত হোৱা কেইটামান ফ্ৰেক্স। তেতিয়াহ'লে অলপ উপলব্ধ কৰি পঢ়ক ভিডিঅ'টো। আপুনি হয়তো শুনি আচৰিত হ'ব, আমাৰ এই পৃথিৱীত প্ৰতিদিনে 1 ছেকেণ্ডত কিমানজন শিশুৰ জন্ম হয় আৰু প্ৰতিদিনে 1 ছেকেণ্ডত কিমানজন ব্যক্তিৰ মৃত্যু হয়। উত্তৰটো জানিবলৈ চাই থাকক ৰিজনৰ ফ্ৰেক্স। আমাৰ এই পৃথিৱীত প্ৰতিদিনে 1 ছেকেণ্ডত 4টা কেঁচুৱাৰ জন্ম হয়, অৰ্থাৎ 1 মিনিটত 240টা কেঁচুৱাৰ জন্ম হয়। তাৰ বিপৰীতে আমাৰ এই পৃথিৱীত প্ৰতিদিনে 1 ছেকেণ্ডত 2জনকৈ ব্যক্তিৰ মৃত্যু হয়, অৰ্থাৎ 1 মিনিটত 120জন ব্যক্তিৰ মৃত্যু হয়। অৱশেষত ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেকুৱা ভিডিঅ' আগলৈও পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।